এয়া আজিৰ খানা হ'ব হাঁহ মাংস। মই কেনেকৈ বনাম আপোনালোকে চাই থাকিব। কি ধুনীয়া কালাৰ আহিছে দেখিছেনে? আজি হাঁহ মাংসৰ ৰেচিপি হ'ব। হাঁহ মাংস এইফালে পিঁয়াজ লৈছোঁ আৰু মান ধনিয়া আছে। এই মায়ে মেৰিনেট কৰি দিছে মাংসখিনি। এক কেজি মানেই হ'ব চাগে মাংস। এয়া কেৰাহীত তেল গৰম হ'ল, আপোনালোকে দেখিবলৈ পাইছে। ইয়াত এতিয়া যাব পিঁয়াজ। পিঁয়াজখিনি এতিয়া মই অকণমান ভাজি ল'ম। পিঁয়াজখিনি আমলৈ বৰণ পৰক। আমলৈ বৰণ পৰিলে মই মাংস দিম। মাংসতে হালধি নিমখ সনা হৈছে, সেইটো কাৰণে আৰু এতিয়া এক্সট্ৰাকৈ নিদিওঁ। এতিয়া দি পিনি লৰাই পিনি ঢাকি দিম অলপ। কেমেৰামেন ময়ে যে, সেইটো কাৰণে অকণমান লৰচৰ হ'ব পাৰে বাৰু। এনেকৈ লৰাই থাকিম। এতিয়া অলপ ঢাকনি দি দিম। ইয়াত ঢাকনি লগাই দিব লাগে। এবাৰ লৰাই দিছোঁ। ইয়াত এতিয়া দিম মান ধনিয়া মছলা আছে, আৰু ইয়াত দি দিছোঁ চব একেলগতে। এতিয়া আকৌ অলপ ঢাকি দিব লাগিব।
আপোনালোকে দেখিবলৈ পাইছে মাংসত তেল এৰিছে আৰু লাহে লাহে। আকৌ এইকেইদিনতে আজি হাঁহ আছে আৰু এইকেইদিনতে কুকুৰা এটা খানা হ'ব, আপোনালোকে চাই থাকিব। এইকেইদিনতে আকৌ কুকুৰা এটা খোৱাৰ প্লেন হৈ আছে, সেইটোও ভিডিঅ' লৈ আনিম আপোনালোকৰ আগলৈ, চাই থাকিব। এতিয়া ইয়াত দিয়া হ'ব আলু। দাংবডি এডাল আছিলে ঘৰতে লগাই, সেইডালো দি দিলোঁ আৰু তাতে। বছ দেখিবলৈ পাইছে। জুইটো কমাই দিছোঁ অকণমান। আপোনালোকে দেখিবলৈ পাইছে ধুনীয়া সুন্দৰ কালাৰ আহিছে। এতিয়া আকৌ ঢাকন লগাই দিম, ঢাকন লগাই পানী দি দিম, পানী দি ঢাকন দি দিম, তাৰপিছত সিজিব আৰু। আপোনালোকে চাই থাকক। এতিয়া ঢাকন লগাই দিম। সুন্দৰ কালাৰ হৈছে, এতিয়া পানী দি দিম অলপ। এতিয়া পানী দিবলৈ মনা কৰিছে। এতিয়া মই আপুনি চাব দিয়া আছে। আপোনালোকে দেখিবলৈ পাইছে, এয়া আপোনালোকে দেখিবলৈ পাইছে এয়া মাংস দেখিছে নাই? আজি আমাৰ খানা হ'ব। বেল আইকন আজি
আয়ুষ কোৱাচোন খাই কেনেকুৱা লাগিছে মজা মজা লাগিছে ব্লেড লাইকন দাইব আৰু লগতে সাবস্ক্ৰাইব কৰি অঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কৈছে দেই আমাৰ আয়ুষে আৰু বেল আইকনটো দবাই দিবলৈ কৈছে মাংস দিছে মাংস চাৰে দিছে দেই টানি টানি দিছে বডি বনিছে নাই খাওক খাওক ভাজি নাই ভাত লাগিব নিছে নাই ভাত নালাগে পেট ভৰিলে লাগিব কি লাগিব ভাত ভাত লাগিব কওক কিবা এটা হেল্ল' জামিনটা খাটো হেমেলি জামিলে এহ কি খাই আজিলৈ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ